শংকৰদেৱ মহাবিদ্যালয়ৰ ৩৯ সংখ্যক ছাত্ৰ একতা সভাৰ নৱাগত আদৰণি সভা সম্পন্ন। লখিমপুৰ জিলা অসম অৰুণাচল প্ৰদেশ সীমান্ত পথালি পাহাৰৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান শংকৰদেৱ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ৩৯ সংখ্যক নৱাগত আদৰণি সভাখন সফলভাৱে সম্পন্ন হয়। পুৱা ৮ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে অধ্যক্ষ ডক্টৰ সোণাৰাম কলিতাই। শ্বহীদ তৰ্পণ কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাজীৱ হাজৰিকাই। পুৱা ১০ বজাত আদৰণি সভা উদ্বোধন কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ গজেন্দ্ৰ দেউৰীয়ে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অৰুণ গোস্বামী। আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত নেওগ উপস্থিত থাকে। আনহাতে ব্যঞ্জিত শব্দৰ অনুভৱী পদ্য নামৰ এখন গ্ৰন্থ উন্মোচন কৰে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডক্টৰ মহেন্দ্ৰ বৰাই। উল্লেখ্য যে পুৱা ডিক্ৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক পূৰ্ণ বৰাই লিখা গ্ৰন্থখনৰ সন্দৰ্ভত নৱাগত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কয়। আনহাতে প্ৰতিধ্বনি সাংস্কৃতিক গোষ্ঠীয়ে প্ৰদৰ্শন কৰা সাংস্কৃতিক অনুষ্ঠানটোৱে সকলোৱে আকৰ্ষিত কৰে। নিউজ ডেস্ক ৰিপৰ্ট ৰাইজৰ বাৰ্তা। সমাজৰ প্ৰতি শ্ৰদ্ধা, সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা, জাতিৰ প্ৰতি শ্ৰদ্ধা আৰু নিজৰ লগতে সমাজখনৰ প্ৰতি দায়বদ্ধ থাকিব লাগিব। আমি আজি সেই কথা পাতিব পাৰোঁ। অন্তত ৪টা দশক প্ৰায় ৪০টা বছৰৰ নৱাগত আদৰণি সভাৰ আজি সভাখন আমি ভূৰ্তিত উৰুৱাই দিব বিচাৰোঁ। কিন্তু এই ভূৰ্তিত উৰুৱাব পৰা প্ৰস্তুত নহয়। আজিৰ পৰা প্ৰায় ৩৫ বছৰ বা ৩০ বছৰ আগৰ নৱাগত ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনাইছোঁ। আমি এটা অকণমান সৰু চাম্পল এটা অনুষ্ঠান কৰি ৰাখিছোঁ। ২০২১ বৰ্ষত অনুষ্ঠিত হোৱা মহাবিদ্যালয়ৰ আৰু আমি তেওঁলোকে এতিয়া আৰ্থিক ব্যৱহাৰ কৰিব বিচাৰিছোঁ। সেই আৰ্থিক ব্যৱহাৰ আগবঢ়াব আমাৰ যোৱা বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ২১-২২ বৰ্ষৰ পৰা আমি আলোচনা কৰি আমাৰ শিক্ষক কৰ্মচাৰী সকলোৱে আলোচনা কৰি এটা সিদ্ধান্ত কৰিলোঁ যে আমাৰ মহাবিদ্যালয়ত এজন শ্ৰেষ্ঠ স্নাতক মণি ডেকা, যাৰ কথা হয়তো কোনো শিক্ষকে আৰু বেলেগকৈ ভুলিব নালাগে, ক'ব নালাগে, হয়তো যিসকল ছাত্ৰ ছাত্ৰীয়ে জানা। আৰু লগতে আমি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক